হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল। আজি মই 6মান বজাৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গা ধুবলৈ গ'লোঁ। গা পা ধুই আহি বিচনা পত্ৰ ঠিক কৰি লৈ অকণমান প্ৰাণায়াম কৰি চাহ খাই লৈ বাকীবোৰ কামত লাগিলোঁ। চাহ পানী খাই উঠি অকণমান ৰ'দত বহিলোঁ। মাও ৰ'দত বহি আছে, পেপাৰখন চাই আছে। আমি অকণ ওচৰতে ৰ'দ পোৱালোঁ। ৰ'দৰ পৰা গৈ আকৌ মই জেং পিঠা কেইটামান বনাব লগা আছিলে, সেইখিনি চালি ল'লোঁ। আপোনালোকে কেনেকৈ বনায় বাৰু? মই এনেকৈ গামোচাত চালি লওঁ, লৈ পেলাই পানীত গুলি ল'লোঁ। আন্দাজমতে নিমখ অকণমান দিলোঁ, দি পেলাই তাৱাখনত অকণমান গৰম কৰি থৈ গ'লোঁ আৰু ৰ'দত শুকুৱাই ৰাখি বহুত দিনলৈ খাব পাৰোঁ। আৰু এইখিনি মোৰ জেং পিঠা ৰেডি হৈ গ'ল বিহুৰ কাৰণে। আৰু মই আপোনালোকক মাঘ বিহুৰ ওলগ জনালোঁ। সকলোৰে দিনবোৰ যাতে ভালে কুশলে যায়। আৰু এই ভিডিঅ'টো অৱশ্যে মোৰ বিহুৰ উৰুকাৰ আগদিনাখনে আপলোড কৰিম। আৰু তাৰপিছত মায়ে খাই বৈ অকণমান বজাৰলৈ গ'ল। এইখিনি আমাৰ মাহেকীয়া বজাৰ হয়, বিহুৰ কাৰণে অকণমান বেছিকৈ আনিব লগা হৈছে অৱশ্যে। আৰু মই এইবিলাক সামৰিব লাগিব, ছাইড লগাব লাগিব, ক'ত কেনেকৈ থ'ব লাগে। মাহটোত যিমানখিনি বস্তু লাগে মায়ে গোটেইখিনি লৈ আহে, শুকান বস্তু বিশেষকৈ। আৰু তিল আনিলে এইবাৰ বিহুৰ কাৰণে। ইফালে ময়দা, আটা, খিচমিচ, ল'ৰাৰ কাৰণে মখনা আৰু খেজুৰ আনিলে। এইবিলাক বস্তু অৱশ্যে থাকেই আমাৰ। আৰু বিস্কুট আনিলে 2-এটা, বেছি অনা নাই বাৰু বিস্কুট। তাৰপিছতে আলু, পিঁয়াজ, নহৰু, মিঠাতেল, ৰিফাইন আৰু এনেকৈ শুকান বস্তুবিলাক মায়ে গোটেই মাহটোৰ কাৰণে আনি লয়। এনেকৈ বস্তু আনি থ'লে আমাৰ সুবিধা হয়, কাৰণ আমি মই ল'ৰাহে ঘৰত থাকোঁ। মানুহজন গুৱাহাটীত থাকে। সেইকাৰণে বস্তুবিলাক আমি একেবাৰতে আনি ল'লে আমাৰ আনিবলৈ আৰু অসুবিধা নহয়। বিহুত এটা বৰ লাগতিয়াল বস্তু আনিলে। আগৰ বাৰ্ণাৰটো অলপ বেয়া হৈছিল। এইটো অকণমান বেলেগ ধৰণৰ আনিছে। বহুত দামৰ নহয় দেই। কেনেকুৱা লাগিছে ক'বচোন। ৰাতি নতুন গেছত আমি তিলপিঠা বনালোঁ। মিক্সিত খুন্দা পিঠাগুড়ি, তিলপিঠা আৰু নিমকি এইখিনি বনোৱা হ'ল।
আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেলটো ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ।